চুজিৰ পিয়াজি বনাবলৈ আমাক লাগিব চুজি, পিঁয়াজ, জলকীয়া, আদা আৰু সজাবৰ কাৰণে মানধনিয়া কেইখিলামান লৈ লৈছোঁ। মিঠাতেল অকণমান দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত পিঁয়াজ দি দিছোঁ। কাটি থোৱা আদাখিনিও দি দিম। জলকীয়াখিনিও দি দিছোঁ। এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ম এতিয়া। এতিয়া হালধি অকণমান দি দিছোঁ। আন্দাজমতে নিমখ দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই আছোঁ। ধনিয়া গুড়িও এচামুচ দি দিলোঁ। পিঁয়াজখিনি আমাৰ ভজা হৈ গ'ল। এতিয়া আমি চুজিখিনি ভাজি ল'ম। এইখিনি 5 মিনিটমান ভাজিলে হৈ যাব। চুজিখিনি আমাৰ ভজা হৈ গ'ল। এইয়া চাওকচোন। এটা কথা মন কৰিব, জুইটো মিডিয়ামত ৰাখিব। এতিয়া আমি পানী অলপমান দি দিছোঁ। পানী বহুত বেছি দিয়াৰ প্ৰয়োজন নাই। পানী বেছি দিলে খাবলৈ ভাল নালাগিব। এতিয়া আমি এইখিনি লৰাই থাকিম যেতিয়ালৈকে পানীখিনি শুকুৱাই নাযায়। এইয়া চাওকচোন, পানী শুকাব ধৰিছে। এইয়া চাওকচোন, পানীখিনি খুব সুন্দৰকৈ শুকুৱাই গ'ল আৰু আমাৰ চুজিখিনি ভজা হৈ গ'ল। এইয়া চাওক কি সুন্দৰ হৈছে ন? এইয়া আমাৰ চুজিৰ পিয়াজি ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাবচোন। এতিয়া আমি কুটি লোৱা মানধনিয়াৰে এইখিনি সজাই ল'লোঁ।